এখন দৈনিক কাকতত প্ৰকাশিত হৈছিল বাতৰিটো। গাঁওখন হেনো মিনি পাকিস্তান হোৱাৰ দিশেই অগ্ৰসৰ হৈছে। গুৱাহাটী বিমানবন্দৰৰ সমীপৰ বঙৰা পাচনিয়াপাৰা গাঁৱৰ বাতৰি এয়া। বাতৰিটোত সাম্প্ৰদায়িক বিষবাষ্পৰ গোন্ধ পাই উদ্বিগ্নতাত ভোগে স্থানীয় ৰাইজ আৰু 30 অক্টোবৰ তাৰিখে আয়োজন কৰে এখন ৰাজহুৱা সভাৰ। বঙৰা পাচনিয়াপাৰা ইছলামপুৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত বাতৰি কাকতৰ সাম্প্ৰদায়িক নীতিক গৰিহণা দিয়ে স্থানীয় ৰাইজে। ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰৰ চিমিনা ফুতুৰি অসমীয়া মুছলমানসকলে বান গৰাখহনীয়া সমস্যাত জৰ্জৰিত হৈ ইয়াত থিতাপি লয়। তাৰমানে একগল পানীত থকা মানুহখিনি একাঠুৰ পানীত আজি আহি বসতি স্থাপন কৰে দীৰ্ঘদিন ধৰি 1 চনৰ পৰা। যোৱা পৰহি এখন কাকতত দৈনন্দিন বাৰ্তা নামৰ কাকত এখনত এটা বাতৰি প্ৰকাশ হৈছিল। বাতৰিটোত লিখিছে যে বঙৰা পাচনিয়াপাৰাৰ ইছলামপুৰত মিনি পাকিস্তান হ'বলৈ গৈ আছে। কিন্তু বাতৰিটোৰ ভিতৰত আছে যে বাংলা মূলৰ একাংশ পমুৱা চৰ্চাপৰিবাসী শেহতীয়াভাৱে এই গাঁওখনত আহিছে। 10-15টা পৰিয়াল অহা বুলি গম পাইছোঁ। এই বাতৰিটোত লজ্জিত অনুভৱ কৰি দুখ পাই গাঁওবাসী আজি সমবেত হয় আৰু গাঁৱে আজি এই বাতৰিটোক কেন্দ্ৰ কৰি সিদ্ধান্ত লয়। অকল বাতৰিটোৱে নহয়, ইতিমধ্যে আজাৰা ৰাজচক্ৰৰ মণ্ডল আহি তদন্ত কৰাৰ বাবে এদিন উপস্থিত হৈছিল। গাঁওখিনি উৎসৱ খাই উঠে। অধিকাংশ 98% ইয়াৰ মানুহে অকল শ্ৰম কৰি খায়। গতিকে এইখিনি থলুৱা অসমীয়া। গতিকে এইখিনিক যেতিয়া কেন্দ্ৰ কৰি পাকিস্তান হ'বলৈ গৈ আছে বুলি দিয়াত উৎসৱ খাই উঠিছোঁ আমিও। সেইকাৰণে দৌৰি আহিছোঁ, কিয় এনেকুৱা বাতৰি লিখিছে। সভাই এই কথা স্পষ্ট কৰি দিয়ে যে ইছলামপুৰ গাঁৱত কোনো ধৰণৰ অবৈধ নাগৰিক নাই। গাঁওখনত বাস কৰা প্ৰায় সকলোবোৰ বাসিন্দাই দক্ষিণ কামৰূপৰ চিমিনা ফুতুৰি অঞ্চলৰ খহনীয়া পীড়িত লোক। চৰকাৰৰ কিছুমান এজেণ্টে আমাৰ সমাজবোৰত কিছুমান বিভীষিকাৰ সৃষ্টি কৰিছে। যদিও কৰিছে, কিন্তু আমাৰ ইয়াতে আমাৰ ওচৰ পাজৰৰ যিখিনি গাঁও আছে তেখেতসকলৰ এনেকুৱা মনোভাৱ আমি দেখা নাই। আৰু তেখেতসকলৰ আমাৰ লগত যিটো এটা আদান প্ৰদান বা মিলা প্ৰীতি বা যিটো আমাৰ সাংস্কৃতিক পৰ্বই হওক বা আমাৰ ঈদে হওক বা আমাৰ পূজা পাতল বিহুতে হওক, আমি সকলোৱে সকলোৰ লগত সহৱস্থান কৰোঁ। তাৰোপৰি অঞ্চলটোলৈ নকৈ অহা পৰিয়ালবোৰৰ ওপৰত তদন্ত চলাব ইছলামপুৰবাসী ৰাইজে। কোনো সন্দেহযুক্ত নাগৰিকৰ ভূ পালে অৱগত কৰিব প্ৰশাসনক। দুষ্টকাৰীয়ে বেয়া চকুৰে চাই আমাক এই বেয়া শব্দটো ব্যৱহাৰ কৰিছে। সেইটো আমাক একেবাৰে আমি নালাগেই। আমি মিমি পাকিস্তানৰ মানুহ নহওঁ। যেতিয়া আমি অনুৰোধ কৰিছোঁ, সেইটো আমাক নহ'বৰ কাৰণে আমাৰ এটা অনুৰোধ ৰাইজৰ। তেওঁতো আৰু এটা বেয়া ভাবি পেলাই কৈ দিছে, যিখিনি প্ৰকাশ কৰিছে এই মিমি পাকিস্তানীখিনি ব্যৱস্থা আমি যাতে এনেকুৱা নহয়, আমি ৰাজ্যৰ তৰফৰ পৰা এখন বৃহৎ সভা দিম আৰু এখন চাইনবোৰ্ড মাৰি থোৱা হ'ব। সদ্যহতে ইছলামপুৰ গাঁৱৰ মাটি বিক্ৰী বন্ধ কৰাৰ বাবে আবেদন জনাব আজাৰা ৰাজচক্ৰ বিষয়াক। এইবুলি প্ৰস্তাৱ গ্ৰহণ কৰে ইছলামপুৰ ৰাইজে। তাৰোপৰি গাঁওখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ প্ৰকাশ কৰা বাতৰিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কোৱা হয় যে এয়া এক সাম্প্ৰদায়িক উচতনিমূলক বাতৰি। এই বাতৰি ভিত্তিহীন। এই বাতৰি প্ৰচাৰ কৰা সাংবাদিকজনক গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত এনে অসৎ উদ্দেশ্য প্ৰণোদিত বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। একাংশ দুষ্ট চক্ৰ ইয়াত হয়তো জড়িত হৈছে আৰু এইটোত এটা উদ্দেশ্য হ'ল কি যে পাকিস্তান আজিতো জানে ৰাজ্যখনত হিন্দু আৰু মুছলিমৰ মাজত ভাগ কৰিব খোজা হৈছে। মুছলমানক চৰকাৰখনে ক'ব খুজিছে এইখন মোগলৰ বংশ। সভ্যতাৰ কথা কৈ যুঁজ লগাব খোজা হৈছে। সেই সভ্যতাৰ মানুহক ক্ষমা নকৰে এই জাতীয় আজি বিভাগীয় সন্মানীয় পদত থকা মন্ত্ৰীসকলে আজি ঘোষণা কৰিছে, মানুহক ভাগ কৰিব খোজা হৈছে। অথচ এইখন শংকৰ আজানৰ দেশ। হিন্দু মুছলিম একেলগে ভাত খায়, একেলগে পূজা কৰে, একেলগে উৎসৱ পাৰ্বণত বিহু পাতে। এইখন অসম। গতিকে এইখন অসমৰ সম্প্ৰীতি এটা ৰাজনৈতিক দলে ধ্বংস কৰিব বুলি আমাৰ বিশ্বাস নহয়। গতিকে তাৰে এই ধ্বংস কৰাৰ ভাগ কৰাৰ যি ষড়যন্ত্ৰত RSS বিজেপি লিড লৈছে, নেতৃত্ব লৈছে, তাৰ অংশ হিচাপে আমি এই বাতৰিটোত কিছু আভাস পাইছোঁ। আমি ভাবোঁ
ৰাইজ একত্ৰিত হ'লে এইবিলাক সোমাব নোৱাৰিব। চাই থাকিব জনদৃষ্টি নিউজ।